বন্ধু বান্ধৱীসকল আদৰণি জনাইছো আসামিজ স্মাৰ্ট ষ্টাডি চেনেলত শিক্ষামূলক ভিডিঅ' সাধাৰণ জ্ঞান আৰু কুইজৰ বাবে নিয়মীয়াকৈ আমাৰ সৈতে জড়িত থাকক সাবস্ক্ৰাইব কৰক আৰু নতুন আপডেটৰ বাবে বেল আইকনটো টিপিব নাপাহৰিব সাবস্ক্ৰাইব কৰাটো একেবাৰে ফ্ৰী হয় আজিৰ ভিডিঅ'টো বহুত নলেজেবল হ'বলৈ গৈ আছে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আজিৰ ভিডিঅ'ৰ প্ৰথম আৰু ইন্টাৰেষ্টিং প্ৰশ্নটো হৈছে ৰামচৰিত মানসৰ লিখক কোন আছিল শুদ্ধ উত্তৰটো হ'ব তুলসী দাস মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথ নামৰ গ্ৰন্থখনৰ লিখক কোন আছিল শুদ্ধ উত্তৰটো হ'ব মহাত্মা গান্ধী হাজাৰ হাজাৰ পাহাৰৰ দেশ বুলি কোনখন দেশক কোৱা হয় শুদ্ধ উত্তৰটো হ'ব আফগানিস্তানক হাজাৰ হাজাৰ পাহাৰৰ দেশ বুলি কোৱা হয় ভাৰতৰ প্ৰথম শিখ প্ৰধানমন্ত্ৰী কোন আছিল শুদ্ধ উত্তৰটো হ'ব ডক্টৰ মনমোহন সিং 5 নম্বৰ কুৱেশ্যনটো হৈছে নোবেল বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল শুদ্ধ উত্তৰটো হ'ব মাদাৰ টেৰেছা 6 নম্বৰ কুৱেশ্যনটো হৈছে পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষ কোন আছিল ঠিক এনেধৰণৰ প্ৰশ্নবিলাক পৰীক্ষাত অহা দেখা যায় মনত ৰাখি থবা শুদ্ধ উত্তৰটো হ'ব জৱাহৰলাল নেহেৰু পৰিকল্পনা আয়োগ কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল এই কুৱেশ্যনটো বহুত কমন কুৱেশ্যন হয় মনত ৰাখি থবা শুদ্ধ উত্তৰটো হ'ব 1950 চনত পৰিকল্পনা আয়োগ প্ৰতিষ্ঠা কৰা হৈছিল কাৰ ৰাজত্বকালত ফাহিয়েন ভাৰতলৈ আহিছিল এনেধৰণৰ প্ৰশ্নবিলাক সকলো চৰকাৰী চাকৰি পৰীক্ষাত আহে এনেকৈ সদায় ভাল ভাল কুৱেশ্যন লৈ আহিম ভিডিঅ'বিলাক চাই থাকিব চেনেলটোক ছাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিব শুদ্ধ উত্তৰটো হ'ব চন্দ্ৰগুপ্ত দ্বিতীয় ৰাজত্বকালত ফাহিয়েন ভাৰতলৈ আহিছিল পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথমজন খেলুৱৈ কোন আছিল শুদ্ধ উত্তৰটো হ'ব মিলখা সিং 1959 চনত ভাৰতৰ আটাইতকৈ দ্ৰুততম ৰেলখনৰ নাম কি শুদ্ধ উত্তৰটো হ'ব বন্দে ভাৰত এক্সপ্ৰেছ হৈছে ভাৰতৰ আটাইতকৈ দ্ৰুততম ৰেল 11 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ উপগ্ৰহ উৎক্ষেপণ কেন্দ্ৰটো ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব শ্ৰীহৰিকোটাত অৱস্থিত এছিয়া মহাদেশৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি শুদ্ধ উত্তৰটো হ'ব ইয়াংচি নদী হৈছে এছিয়াৰ আটাইতকৈ দীঘল নদী 13 নম্বৰ কুৱেশ্যনটো হৈছে শ্ৰীমন্ত শংকৰদেৱে প্ৰথমখন সত্ৰ ক'ত প্ৰতিষ্ঠা কৰিছিল শুদ্ধ উত্তৰটো হ'ব বৰদোৱাত শ্ৰীমন্ত শংকৰদেৱে প্ৰথমখন সত্ৰ প্ৰতিষ্ঠা কৰিছিল বাগৰুম্বা কোন সম্প্ৰদায়ৰ লোকৰ লোকনৃত্য শুদ্ধ উত্তৰটো হ'ব বাগৰুম্বা হৈছে বড়ো সম্প্ৰদায়ৰ লোকৰ লোকনৃত্য 15 নম্বৰ কুৱেশ্যনটো হৈছে ঢোলৰ আলি কোনে নিৰ্মাণ কৰিছিল শুদ্ধ উত্তৰটো হ'ব ঢোলৰ আলি গদাধৰ সিংহই নিৰ্মাণ কৰিছিল খিলজী বংশৰ প্ৰতিষ্ঠাপক কোন আছিল শুদ্ধ উত্তৰটো হ'ব জালালউদ্দিন খিলজী হৈছে খিলজী বংশৰ প্ৰতিষ্ঠাপক
17 নম্বৰ কুৱেশ্যনটো হৈছে কাগজ কোনখন দেশে আৱিষ্কাৰ কৰিছিল শুদ্ধ উত্তৰটো হ'ব চীন মিৰি জীয়ৰী উপন্যাসখন কোনে লিখিছিল শুদ্ধ উত্তৰটো হ'ব ৰজনীকান্ত বৰদলৈয়ে মিৰি জীয়ৰী উপন্যাসখন লিখিছিল কাক সুগন্ধি পখিলাৰ কবি বুলি জনা যায় শুদ্ধ উত্তৰটো হ'ব হীৰেন ভট্টাচাৰ্য সুগন্ধি পখিলাৰ কবি বুলি জনা যায় ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব পুনেত 21 নম্বৰ কুৱেশ্যনটো হৈছে কলৰ লগত কি খালে মানুহৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে শুদ্ধ উত্তৰটো হ'ব ডিম কছাৰীসকলৰ শেষ ৰজা কোন আছিল এই প্ৰশ্নটো আপোনালোকৰ কাৰণে এৰি দিয়া হৈছে যদি আপোনালোকে শুদ্ধ উত্তৰটো জানে তেন্তে কমেন্ট বক্সত লিখি দিব আজিৰ ভিডিঅ'ৰ নেক্সট ইম্পৰ্টেণ্ট আৰু ইণ্টাৰেষ্টিং প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন ৰাজ্যত ৰঙা ৰঙৰ ভেন্দি পোৱা যায় শুদ্ধ উত্তৰটো হ'ব ৰাজস্থানত 24 নম্বৰ কুৱেশ্যনটো হৈছে কোনখন দেশৰ মানুহে সকলোতকৈ বেছিকৈ গছ-গছনি ৰুৱে শুদ্ধ উত্তৰটো হ'ব ইজৰাইল দেশৰ মানুহে বেছিকৈ গছ-গছনি ৰুৱে আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম কেবিনেট সচিব কোন আছিল শুদ্ধ উত্তৰটো হ'ব এন আৰ পিল্লাই হৈছে ভাৰতৰ প্ৰথম কেবিনেট সচিব